নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল JB আছামলৈ। লকডাউনৰ সময়ত নিশ্চয় আপোনালোকৰ ঘৰত থাকি বৰ লাগিছে নহয় জানো? তো বলক অন্য এখন পৃথিৱীলৈ আপোনালোকক লৈ যাম। Subscribe my channel. তো এতিয়া মই চাবিটো লৈ লৈছোঁ আৰু কিবা পাহৰিছোঁ নেকি? আৰু এটা বস্তু পাহৰিছোঁ, লেপটপটো অফ কৰিবৰ কাৰণে পাহৰিছোঁ, কাৰণ মই এতিয়া ঘৰত নাথাকিম যিহেতু বন্ধ কৰি থৈ যাব লাগিব। দুৱাৰখনৰ ঘোপটো লাগি আছে, সেইটো খুলি লওঁ আৰু লাহেকৈ ওলাই যাওঁ বাহিৰলৈ। আহক। এতিয়া মেইন দৰজাখন বন্ধ কৰিব লাগিব। তলাটো আনিব পাহৰি গ'লোঁ, আকৌ যাব লাগিব ভিতৰলৈ। ক'ত তলাটো পাই গ'লোঁ, এইটো পাই গ'লোঁ। তো এতিয়া তলাটো পালোঁ যেতিয়া দুৱাৰখন বন্ধ কৰি চলি যাব লাগে। বলক। বন্ধ কৰিলোঁ। পুনৰ বন্ধ কৰিব লৈছোঁ। এতিয়া বন্ধ কৰি গৈ থাকিম। চাবিটো পৰি গ'ল তলত। একো নাই, এইটো তলাটো বন্ধ হৈ গ'ল। এতিয়া যাবলৈ ৰেডি। এতিয়া যদি আপুনি ৰেডি আছে, তো বন্ধুসকল, আমি আহি পাই গ'লোঁ বিলৰ মাজত, গভীৰ পানীৰ মাজত আৰু মুকলি আকাশৰ তলত। তো ভিডিঅ'টো চাই থাকক, আমি আগবাঢ়ি গৈ আছোঁ আৰু দেখাম আপোনালোকক। ৰ'দটো খুবেই চোকা। এই মানুহগৰাকী পানীত নামি ধুনীয়া ঠাণ্ডা লাগি আছে তেখেতক। আহক এতিয়া আপোনালোকক লৈ যাওঁ সেই পদুমৰ ধুনীয়া বাগানখনলৈ। বলক। পাই গ'লোঁ। ইমান ধুনীয়াকৈ ফুলি আছে পদুম ফুলবোৰ। পদুমবোৰ ইমান ওখ, একোৱে দেখা নাপায় দেখোন। ৰ'দ চোকা, পুৰা ৰ'দ চোকা। গোটেই মানুহটো কলাই হৈ যাম চাগে আৰু আজি। এই নাৱৰীয়াজনলৈ মন কৰক, কি সুন্দৰকৈ মাৰি গৈছে নাও, একান্ত মনে। স্পীড মাৰা। ইমানবোৰ ফুল আছে, তাৰ মাজত কিন্তু এটা ফুল মোৰ চকুত পৰিল। ইমান সুন্দৰ ফুল এইটো, সঁচাকৈ ধুনীয়া দেই, পদুম ফুল। গতিকে ৰ'দৰ ছাতিকে বনাই ল'বলগীয়া হৈছে পদুমৰ পাতেদি। তো আমি সৰুতে এনেকৈ পদুম ছিঙিব গ'লে বা পদুমৰ মাজলৈ গ'লে এনেদৰে ছাতি বনাই লওঁ পদুমৰ পাতে। বতাহ বেছিকৈ মাৰিলে উৰি যাব। উৰি গ'ল, বতাহ বেছিকৈ লাগিছে, গ'ল উৰি। নাই যোৱা, অকল আপোনালোকক জনাই দিব বিচাৰিছোঁ, এইটো হৈছে পদুমৰ একেবাৰে প্ৰথম অৱস্থা। যেতিয়া সেইটো অৱস্থাৰ পৰা ডাঙৰ হ'ব, এনেকুৱা এটা অৱস্থা হৈ গ'ল আৰু ইয়াৰ পিছত সম্পূৰ্ণভাৱে ফুলটো ফুলি যাবগৈ। ফুলি গ'লে এনেকুৱাকৈ ফুলি থাকে আৰু ইয়াৰ পিছত পাহিখিনি সৰি যোৱাৰ পিছত এনেকুৱাকৈ দেখা পাব আপোনালোকে। তাৰপিছত এইটোৱেই হৈছে পূৰ্ণাংগ পদুম। এইটো এতিয়া সৰু অৱস্থাত আছে,
যেতিয়া এইটো ডাঙৰলৈ পৰিৱৰ্তন হ'ব চাওক কেনেকুৱা দেখে। বৰ্তমান আমি যিটো পদুম ছিগি আছোঁ এইটো তো গম পালে। মই এতিয়া পদুমৰ এই ঠাৰিডাল লৈ আহিছোঁ। এই ঠাৰিডালৰ সহায়ত এই বিলৰ পানী খাম। পিয়াজ যথেষ্ট লাগিছে যিহেতু, তো বলক দেখাই দিম আপোনালোকক কেনেকৈ। এইডাল মই ধুনীয়াকৈ জোখত ভাগি লৈছোঁ আৰু এতিয়া পানী খাম। আহক, ডাঙৰ এক্সপেৰিমেণ্ট। পানী লৈছোঁ, দেখুৱাই দিম আপোনালোকক ইয়াৰ সহায়ত কেনেকৈ পানী খাব পাৰি। ইয়াৰ দ্বাৰা পানী খাম হা। তো এনেকৈ এইটো পানী খাব পাৰি। তলৰ পৰা এনেকৈ ইয়াৰ পাইপ, এইটো পদুমৰ ঠাৰিৰ সহায়ত আমি পানী খাওঁ। গতিকে ইয়াত বিভিন্ন ধৰণৰ লেতেৰা থাকে এইবিলাক, গতিকে এই পাইপডালৰ সহায়ত খালে কিছু পৰিমাণে সকাহ পোৱা যায়।